নমস্কাৰ, মোৰ নাম প্ৰণামী মুদৈ, DLED 4th চেমিষ্টাৰ, লখিমপুৰ ডায়েট আজাদ। মই অষ্টম শ্ৰেণীৰ পাঠ্যপুথি অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটো আলোচনা কৰিবলৈ ওলাইছোঁ। কবিতাটো প্ৰথমে এইখিনি অংশ পঢ়িম। কবিতাটোৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ কবি পৰিচয়সমূহ আলোচনা কৰিম। তাৰপিছত কবিতাটোৰ মূল ভাৱটো আমি আলোচনা কৰিম। প্ৰথমে পঢ়িছোঁ এইখিনি অংশ। শ্ৰী শ্ৰী শংকৰদেৱ অসমৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতি সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰোৱা শ্ৰী শ্ৰী শংকৰদেৱৰ অৱদান অতুলনীয় আৰু অপৰিমেয়। অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক সনাতন ধৰ্মমতেৰে মহাপুৰুষজনে উদ্ভাসিত কৰি তুলিছিল। তেখেতে জাতীয় জীৱনৰ সকলো দিশতে সংস্কাৰমূলক দৃষ্টিভংগীৰে এক পৰিশীলিত জীৱনবোধ জগাই তুলিবলৈ নিৰন্তৰ প্ৰয়াস কৰিছিল, যাৰ ফলস্বৰূপে আমি ভাৰতীয় জীৱনশৈলীত সসন্মানে নিজৰ স্থিতিক লৈ গৌৰৱ কৰিব পাৰিছোঁহক। আমাৰ জাতীয় সংস্কৃতিৰ ৰীতি-নীতি, চিন্তা-ভাৱনা, সৃজন-মনন এই সকলোতে শ্ৰী শ্ৰী শংকৰদেৱৰ পৰশ অনস্বীকাৰ্য। গুৰুজনাৰ প্ৰতিটো সৃষ্টিকৰ্মই অসমীয়া জাতিটোক সমৃদ্ধিশালী কৰি তুলিছে। এতিয়া আমি কবিতাটোৰ কবিতাটোৰ আবৃত্তি কৰিম। কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। নিৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱমৰতত। মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে, আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। বোৱালা ভক্তিৰ সোঁত, দিলা ধৰ্ম, দিলা জ্ঞান, দিলা ভাষা অসমক কৰিলা জীৱন দান। তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱন যাৰ। অসমৰ ৰীতি-নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ। সকলোকে তুমি দেৱ সজালা নতুন সাজে, তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি, কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী। ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ আঁতৰাই সৰোবৰ, পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। জ্ঞানী ভক্ত কৰ্মবীৰ অসমৰ ৰত্ন তুমি, অশেষ যতনে দেৱ সজালা জনমভূমি। তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত, নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। এতিয়া শ্ৰী শ্ৰী যতীন্দ্ৰনাথ দুৱৰাদেৱৰ ৰচিত শ্ৰী শ্ৰী শংকৰদেৱৰ কবিতাটোৰ কবিয়ে ৰচনা কৰা শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটোৰ এতিয়া আমি চমুকৈ মূল ভাৱটোৰ বিষয়ে অলপ জানিম। কবি যতীন্দ্ৰনাথ দুৱৰাই শংকৰদেৱক কোনোবা দূৰ অতীতৰ ধ্যানমগ্ন যোগীৰ সৈতে তুলনা কৰিছে। কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী, এইটো লাইন, কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। কবি যতীন্দ্ৰনাথ দুৱৰাই শংকৰদেৱক কোনোবা দূৰ অতীতৰ ধ্যানমগ্ন যোগীৰ সৈতে তুলনা কৰিছে।
যাৰ পুণ্যৰ প্ৰভাৱত অসমখন পবিত্ৰ হ'ব ধৰিছে। কবিয়ে স্বৰ্গখন হৈছে সুখ আনন্দৰ ঠাই হ'ব ধৰিছে। কবিয়ে স্বৰ্গখনক সুখ আনন্দৰ ঠাই বুলি ক'ব বিচাৰিছে। দয়া, অহিংসা, সত্য, ক্ষমা আদি গুণসমূহে তেখেতৰ লিখনিৰ মাজেৰে মানুহৰ মাজত বিয়পাই দিছিল। তেখেতৰ লিখনিৰ মাজেৰে দয়া, অহিংসা, সত্য, ক্ষমা আদি গুণসমূহ তেখেতৰ লিখনিৰ মাজেৰে মানুহৰ মাজত বিয়পাই দিছিল। যি সময়ত গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল, ঠিক সেই সময়ত অসমত অন্যায়, উচ্চ নীচ আদি উপাদানসমূহে গা কৰি উঠিছিল আৰু সমাজখনক ক্ৰমান্বয়ে অন্ধকাৰ দিশে গতি কৰি নিছিল। তেতিয়া গুৰুজনাই সেই অন্ধকাৰৰ পৰা পোহৰৰ দিশে সমাজখনক অন্ধকাৰৰ পৰা পোহৰৰ দিশে গতি কৰাবলৈ অশেষ চেষ্টা কৰিছিল। তাৰ বাবে তেখেতে শ্ৰী শ্ৰী শংকৰদেৱে শুদ্ধ ভাষা, কৰ্ম সংস্কৃতি, ৰীতি নীতি, সৎ আচাৰ, সৎ ব্যৱহাৰ এইসমূহ সৃষ্টি কৰি দেখুৱাইছিল। যেনেদৰে এগৰাকী মালীয়ে বাছি বাছি ফুল আনি পূজা অৰ্চনা কৰিছিল, ঠিক তেনেদৰে শ্ৰীমন্ত শংকৰদেৱেও বেদ উপনিষদৰ পৰা সাৰাংশসমূহ উলিয়াই আনি অসমীয়া অসমীয়াৰ মাজত ধৰ্ম সংস্কৃতিৰ জ্ঞান দি গ'ল। সেইসমূহৰ বাবে অৰ্থাৎ শ্ৰী শ্ৰী শংকৰদেৱৰ বাবে আমি বৰ্তমান বিশ্ব দৰবাৰত অসমীয়া ৰূপে পৰিচয় দিব পাৰিছোঁ। এই কবিতাটোৰ মূল ভাৱখিনি অৰ্থাৎ এই কবিতাটোৰ অৰ্থ কবি যতীন্দ্ৰনাথ দুৱৰাই এনেদৰে ক'ব বিচাৰিছে। এতিয়া আমি আহিছোঁ কবি পৰিচয়। কবি যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে আমি চমুকৈ জানিব আহিছোঁ। কবি পৰিচয় জানিবলৈ আহিছোঁ। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিলে 1892 চনত। তেওঁ বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ গীতিকবি আছিলে। ৰোমান্টিক ভাৱাদৰ্শৰ গীতিকবিতাই পূৰ্ণ বিকাশ লাভ কৰা যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনাত ৰোমান্টিক ভাৱাদৰ্শৰ গীতিকবিতাই পূৰ্ণ বিকাশ লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিলে শিৱসাগৰৰ দিখৌ নৈৰ পাৰত। তেখেতৰ পিতৃ আছিলে শ্যামসুন্দৰ দুৱৰা আৰু তেখেতৰ মাতৃ আছিলে শ্যামসুন্দৰ দুৱৰা আৰু পূণ্যদা দুৱৰা। তেখেতৰ পিতৃ আছিলে শ্যামসুন্দৰ দুৱৰা আৰু মাতৃ আছিলে পূণ্যদা দুৱৰা। আমি তেখেতৰ শিক্ষাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। তেখেতে 1909 চনত শিৱসাগৰৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। 1913 চনত স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেখেতে MA আৰু আইন শ্ৰেণীত নাম লগায় যদিও ডিগ্ৰী নোলোৱাকৈ পঢ়া শেষ কৰিব লগা হয়। ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউচনত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰি তেখেতে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ কলেজত অধ্যাপনাৰে
তেখেতে চাকৰি জীৱনৰ সামৰণি মাৰে। যতীন্দ্ৰনাথ দুৱৰাই বাঁহী আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে। উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ তেখেতে ৰচনা কৰা পুথি এইকেইখন। তেখেতৰ একমাত্ৰ গদ্য পুথিখন হৈছে কথা কবিতা। কবি যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ গদ্য পুথিখনেই হৈছে কথা কবিতা। উমৰ তীৰ্থ, পাৰস্য কবি উমৰ খয়ামৰ ৰুবায়তৰ তেখেতে কৰা সুন্দৰ ভাঙনি। কবি যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিৰ বাবে তেখেতে 1952 চনত সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰে। তেখেতে বনফুল কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিছিলে 1912 চনত। তেখেতে এক সহজ সৰল জীৱন যাপন কৰিছিল। তেখেতৰ কবিতাবোৰৰ মাজত অনুৰণিত হয় চিৰন্তন দুখ আৰু বেদনা। কবি যতীন্দ্ৰনাথ দুৱৰাই শেষ নিশ্বাস ত্যাগ কৰে 1964 চনত 1964। এইখিনিয়ে আছিলে কবি যতীন্দ্ৰনাথ দুৱৰাৰ পৰিচয়।